দিল্লী মানে আমি আহিলোঁ আজি মানে নাৰিকল বস্তি আহিছোঁ আজি মানে চাব কাৰণে আহিলোঁ আৰু পাৰ্কত ভিতৰত সোমাই আহিলোঁ নাৰিকল বস্তিত চাব পাৰে পূৰা মানে মজা লাগে আজিহে মানে প্ৰথম ফাৰ্ষ্ট টাইম আহিছোঁ মানে একদম মজা লাগছে পূৰা একদম জেগাখিনি একদম পূৰা মানে বহুত দিন হ'ল না আগতে মই এনে আহিছিলোঁ আহি মানে গেটৰ পৰা মানে গৈছিলোঁ আৰু মই মানে ভিতৰত মানে সোমোৱা নাছিলোঁ আৰু আজি মানে ভাল লাগছে মানে আহি পূৰা মানে সুধিলোঁ মানে দাদাক এজনক মানে ভিতৰত সোমাব পাৰি ধৰিম বুলি তাৰপিছত মোৰ লগতো একজন লৈ আনিছোঁ পূৰা একজন আনিছোঁ আপোনাক দেখি আছোঁ আকৌ চিপক আনিছোঁ আৰু মানে ভাল লাগছে নাৰিকল বস্তিত মানে আহি মানে নামটো শুনি আছিলোঁ মানে নাৰিকল বস্তি মানে কেনেকুৱা মানে জেগাখিনি মানে দেখা নাছিলোঁ তাৰমানে আজি দেখিলোঁ ফাৰ্ষ্ট টাইম মজা লাগে মানে ইফালে ৰাস্তা আছে মানে এইটো চাইডে নাযাওঁ আৰু এইটো চাইডে কিমান দূৰ লাগি আছে চাং পূৰা যাই চাং এইগিলাখান আছে আপোনালোকক দেখাই দিব পাৰোঁ এইগিলা আছে এইগিলাখান মানে ফটো উঠিব পাৰি আৰু বহি মানুহগিলা আহিলে আৰু বহি ফটো উঠিব পাৰে ইয়াতে আছে এইগিলা আৰু এইগিলাখান হাল চাল বহি আৰু তাৰমানে অভিং বুলি যে কয় হাল চাল বহি নাৰিকল বস্তিত আহি পূৰা মজাটোৱে বেলেগ পূৰা আপোনালোকে চাব পাৰে মানে ফুল চুল আছে পূৰা মজা আছে একদম পূৰা ইফালে কিমান দূৰ লাগি আছে জেগাখিনি মানে আমি চাং আৰু আজি মানে ভাবি আছিলোঁ মানে আগতে মানে আহিম বুলি মানে এনেকুৱা ওখ ঘৰ মানে দেখিছোঁ মানে এনেকুৱা ওখ ঘৰ আছে তাৰমানে বহুত দিনৰ পৰা দেখা পাই আছোঁ তাৰমানে অহা নাই মানে ভিতৰত সোমোৱা নাছিলোঁ আজি ভাবিলোঁ মানে ভিতৰত সোমাম মানে গেটখন হেৰি আছে খোলা আছে দাদা এজনক সুধিলোঁ দাদা এজনে ক'লে যেনে পূৰা সোমাব পাৰিবি বুলি ক'লে তাৰপিছত সেইকাৰণে মানে ভাবিলোঁ মানে পূৰা সোমাই যাওঁ পূৰা কেনেকুৱা জেগাখিনি মানে চাই লওঁ ভিতৰত বেয়া নালাগে আৰু ভাল লাগে আৰু জেগাখিনি ইফালে মানে একদম বঢ়িয়াকৈ আছে মজা একদম পূৰা আৰু একদম পূৰা মজা ফুল আছে আপোনাক লিখাই আছোঁ এইগিলাখন ফুল আছে মজা ফুল আছে আপোনাক লিখাই আছোঁ এইগিলা বঢ়িয়া ফুল আছে মানে একদম পূৰা চাব পাৰে এইগিলা ৰঙা মানে ফুল আছে ভাল লাগছে আৰু দেখা পাই না পূৰা আমি মানে বৰমা বাটাচাৰাৰ পৰা আহিলোঁ তাৰমানে মানে ফুৰিব আহিম বুলি মানে আহিলোঁ কচিপ আৰু মই কচিপে সুধি আছিল মানে নাৰিকল বস্তি জেগাখিনিৰ নাম শুনিছোঁ কেনেকুৱা জেগাখিনি মানে দেখা নাই তাকে মানে চাব আহিলোঁ আৰু ইফালে আৰু নাযাওঁ আৰু ইফালে একদম জংঘল হৈ আছে জেগাখিনি এইটো অভিং আছিল মানে এইগিলা ঘৰ জংঘল হৈ গৈছে তাৰমানে মানে হাল চাল বৈ আপোনালোকক দেখাই আছোঁ হাল বোৱাও আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক মানে আজি মানে নাৰিকল বস্তিত ফুৰিবলৈ আহিলোঁ পূৰা মজা লাগছে পূৰা নাৰিকল বস্তিত আহি পূৰা একদম মজা আছে একদম পূৰা চালোঁ আৰু জেগাখিনি বঢ়িয়া লাগছে একদম পূৰা কি ক'ম আৰু পূৰা আপোনালোকক গেটখনো দেখাই আছোঁ ভিতৰত মানে আগতে আমি সোমাই দিলোঁ মানে চাব পৰা পূৰা একদম বঢ়িয়াকৈ আছে মানে লগটো আনিছোঁ আৰু ইয়াও মানে ভিডিঅ' মানে বনাই থাকে তাৰমানে আপোনালোকে ইয়াৰ চেনেলটো যদি চাব বিচাৰে মানে মই আপোনালোকক দি দিম পূৰা মই ভিডিঅ'ৰ তলত লিংকটো দিম গতিকে মজাকৈ বনাই দিওঁ ভিডিঅ' মানে ভাবিলোঁ মানে আমি দুয়ো আহোঁ নাৰিকল বস্তি মজা লাগছে দে ভাই নাৰিকল বস্তি ভাইটি মানে কৈ আছিলোঁ মানে নাৰিকল বস্তি আহোঁ বুলি তাৰপাছতে ইয়াৰ ভিতৰত মানে হেৰি আছে আপোনালোক দেখাই দিম শাল বৈ তাৰমানে ইয়াতে ভিতৰত মানে কাষৰ লাগি নাযাওঁ আৰু মানে কিবা ক'ব পাৰে গতিকে আপোনালোকক দেখাই দিম আৰু শাল চাল বৈ আৰু এতিয়া হুইং আছে ইফালে ভিতৰত আছে বঢ়িয়া একদম মজা একদম পূৰা উভিং আছে মানে শাল চাল বৈ ইয়াৰ ভিতৰত বৈ শাল মজা আছে বঢ়িয়াকৈ বৈ আৰু শাল চাব পাৰে পূৰা উভিঙত পূৰা হাল চাল বৈ তাৰমানে ইয়াতে ভিতৰত আছে হাল চাল মজাকৈ নাৰিকল বস্তিত চাব পৰা মানে একদম ওখখিনি মানে ঘৰ ইয়াতে মানে কাপোৰ চাপোৰ বৈ আৰু উভিং ইয়াৰ ভিতৰত মানে কাপোৰ চাপোৰ বৈ আছে আৰু আমি জানি মানে চাই আহিলোঁ আৰু মানে ভিডিঅ' বনাব কিবা লাজ লাগে না ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে মানে ভিডিঅ' চিডিঅ' বনা নাই আৰু চাব পৰা পূৰা একদম ওখ ইটো চাইডেও আছে মানে ইয়াকো ভিডিঅ' বনাব পূৰা লগত লৈ আনিছোঁ ইফালেও আছে ইভাগে আৰু ইফালে আছে মজাকৈ একদম দূৰ লাগি আছে আৰু ইফালেও আছে ভাল লাগিল আৰু নাৰিকল বস্তি একদম পূৰা চাই ভাল লাগছে পূৰা নাৰিকল বস্তিত আহি চাব পাৰে মানে এইখিনি একদম নাৰিকল বস্তি মানে মজা লাগছে আৰু চাই ইফালে মানে গিলাখান আছে পূৰা একদম পূৰা বনাই থোৱা আছে না বঢ়িয়া মজা লাগছে তাৰমানে একদম দেখা পাই পূৰা চাব পাৰে পূৰা জেগাখিনি পূৰা জুঙি আছে ইয়াতে মানে এতিয়া ফটো চটো উঠোঁ আৰু ফটো চটো উঠি আমি যাওঁ আৰু মজা লাগছে মানে ফটো চটো উঠিম এতিয়া বঢ়িয়াকৈ ইয়াতে ফটো উঠিম পূৰা মানে ঘৰত যাওঁ আৰু ভাল লাগিল দে নাৰিকল বস্তিত আহি মানে একদম মজা লাগছে একদম পূৰা চালোঁ বহুত চাব লগা বস্তুবিলাক বঢ়িয়া একদম জেগাখিনি
বিদ্যা একদম চাই ভাল লাগছে দিয়ক চাই মানে যাব দিছোঁ মানে এই ভিডিঅ' বনাব মানে বুঢ়ীটো মানে ফটো চটো উঠোৱা মন যায় আছে তাৰমানে এই যাব দিছোঁ তাক মানে ফটো চটো উঠোৱাৰ কাৰণে মানে এইফালে যাই আছে মানে ফটো উঠোৱাৰ কাৰণে মানে দুই চাইড আছে মানে এইটো চাইড আৰু এইটো চাইড আছে আৰু তাক এইটো চাইডে যাব দিছোঁ তাৰমানে সেইদিনকে যাই পেলাইকে ঘূৰি আহিবহি ই বা ভিডিঅ' বনাই সিহে জানে আৰু পূৰা মজা জেগাখিনি মজা লাগছে আপোনালোকে আহক আৰু আহিনে পূৰা আপোনালোকে চাওক পূৰা মজা ঠাইখিনি পূৰা একদম মজা লাগছে আপোনালোকে চাব পাৰে পূৰা এইফালে মোমাই তামোলৰ গাছ আছে এইটো এইফালে একদম পূৰা আমি যাওঁ আৰু সেইদিনকে গেটৰ পাৰ হৈ যাম মানে এণ্ট্ৰি কৰিম পূৰা এণ্ট্ৰি কৰি হেন পূৰা এতিয়া গেটৰ বাহিদি মানে যাওঁ আৰু ঘৰত যাবৰ কাৰণে বেছি টাইম মানে এতিয়া টাইমটো আমি গুৱাহাটীত মানে ঘৰত যাওঁ আৰু এতিয়া ঘৰত যাবৰ কাৰণে পূৰা ৰেডি হৈছোঁ ঘৰত যাওঁ পূৰা নাৰিকল বস্তি মানে চাই আহিলোঁ আৰু সেইদিনকে এইটো নাৰিকল বস্তি মানে চাইহেন আহিলোঁ মানে ইফালে মানে ইয়াৰ লগত কৌশিকৰ লগত আহি আছোঁ মানে এতিয়া মানে ইফালে যাম আৰু ডাইৰেক্ট ঘৰত যাম আৰু একদম চাব পৰা মানে মজা আছে একদম পূৰা যাই আছোঁ তাৰমানে কৌশিকে পূৰা একদম ভিডিঅ' চুৰু কৰিছে ইয় খাতাৰনাক ভিডিঅ' পূৰা মানে এইভাগে আৰু স্কুল নে কিবা এটা আছে আৰু এইটো গেটত কি আছে স্কুলে হ'ব লাগিব এইটো স্কুল হ'ব ক'ব নোৱাৰোঁ স্কুল নে কি মানে কৌশিকে আৰু যাই আছে আৰু আগে আগে যাই আছোঁ আৰু পাছে পাছে যাই আছোঁ আৰু জেগাখিনি মজা একদম পূৰা মানে একদম এইটো গুৱাহাটী একদম বৰমা আৰু ইফালে যায় মচলপুৰ ইটো চাইডে মচলপুৰ ইফালে যায় মচলপুৰ যোৱা ৰাস্তা এইটো মানে এইটো হয় মচলপুৰ আৰু ইফালেদি একদম পূৰা আপোনাৰ দেখি আছোঁ এইটো হ'ল বৰমা ই বৰমাৰ পৰা আহে ইফালে মচলপুৰ দেখি এনেকৈ যায় গুৱাহাটীকে যায় এতিয়া খেলা চেলা খেলি আছে আৰু ইয়াতে ভলীবল খেলি আছে পূৰা যাব পৰা মানে যাই আছোঁ এতিয়া ঘৰত মানে নাৰিকল বস্তিৰ পৰা মানে আহিলোঁ আৰু এইটো নাৰিকল বস্তি থাকিল ইফালে আমি এতিয়া যাই আছোঁ ঘৰত মানে এইটো চাইডে যাই গেলি মানে আপোনালোকক দেখাই দিছোঁ বাটাচাৰাত দেখি যাই আছোঁ মানে মোৰ ঘৰ মানে বাটাচাৰাত হয় মানে বাটাচাৰাত যাই আছোঁ পূৰা এতিয়া মানে মোৰ ঘৰত যাই আছোঁ আৰু এতিয়া এইটো চাইডে বাটাচাৰা চক যাব পাৰে আৰু এইটো চাইডে যাব পাৰে আপোনালোক দেখাইছোঁ এইটো চাইডে গেলি আৰু মানে হেৰি যাব পাৰে শ্ৰীপুৰ দেৱালয় যাব পাৰে মানে আপোনালোকে যদি শ্ৰীপুৰত আহে এইটো ৰাস্তা দি আহিব পাৰোঁ পূৰা মজাকৈ পাকা কৰিছে আপোনালোক দেখাইছোঁ মজাকৈ পাকা কৰিছে শ্ৰীপুৰত যদি যাওঁ এইটো ৰাস্তা দি আহিম পূৰা ইফালে হ'ল হেৰি ইফালে যায় শ্ৰীপুৰ আৰু ইফালে যায় আমাৰ বাটাচাৰা চক মানে পূৰাকৈ বাটাচাৰা চক একদম পূৰা যাব পাৰিবি পূৰা আমি মানে বহুত দিনৰ পৰা মানে আহি আছিলোঁ ইফালে আহি আছিলোঁ ঘূৰিব মানে নাৰিকল যোনটো বস্তি বুলি কয় ইয়াতে মানে সোমোৱা নাছিলোঁ আৰু পাৰ্কৰ ভিতৰত ইয়াৰ ভিতৰত মানে সোমালোঁ মানে দুইজনৰ ইয়াৰ লগৰ লগত মানে সোমালোঁ আমি দুজনে মজা লাগছে মানে চাই একদম পূৰা ভাল লাগছে পূৰা আমি আপোনালোকেও আহিব পূৰা চাব পূৰা মজা একদম ঠাই আছে জেগাখিনি ফটো চটো উঠিব পাৰিব আৰু আপোনালোকে আহিলে হ'ল মানে মই নাৰিকল বস্তিৰ পৰা আহিলোঁ পূৰা আহি মানে এতিয়া মানে ফিচাৰিঙত আহি আছোঁ আৰু নাৰিকল বস্তিৰ পৰা আহি কিনে পূৰা ফিচাৰিঙত আহিছোঁ মানে ইফালে বোলে কিবা গাহৰি আছে দি থৈ দিয়া মানে গাহৰিকেইটা লৈ যাওঁ মানে ঘৰত নাৰিকল বস্তি মানে যাইহেন পূৰা মজা লাগিল দে ভাই পূৰা যাইহেন আহিলোঁ মানে পূৰা ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি যাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু কোনখিনি জেগাত আপোনালোকে কমেণ্টত জনাব মই কৈ দিম বঢ়িয়াকৈ